হাই সেকেন্ডাৰী পৰীক্ষা পাছ কৰাৰ পিছত যদি তোমালোকে ভাবি আছা বি ফাৰ্ম আৰু ডি ফাৰ্ম কৰিম ফাৰ্মাসীত তোমালোকে যদি পঢ়িম বুলি ভাবি আছা অসমত তেন্তে তোমালোকে এটা পৰীক্ষা দিব লাগিব যেটি হল তোমালোকৰ CWE কম্বাইন্ড এন্ট্ৰেন্স এক্সাম আৰু এই পৰীক্ষাটো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ পৰা কণ্ডাক্ট কৰা হয় প্ৰতি বছৰে কণ্ডাক্ট কৰা হৈ আছে আৰু তোমালোকৰ গভৰ্ণমেণ্ট আৰু প্ৰাইভেটৰ ক্ষেত্ৰত তোমালোকে যদি পঢ়িব বুলি ভাবি আছা তেন্তে তোমালোকে এই পৰীক্ষাটো দিব লাগিব আৰু এটো বাধ্যতামূলক ঠিক আছে আৰু তোমালোকক মিনিমাম 30 মাৰ্কটো পাব লাগিব পৰীক্ষাত 100 মাৰ্কৰ ভিতৰত 30 মাৰ্ক পাব লাগিব আজি তোমালোকৰ এই পৰীক্ষাটো এটা নোটিছ জাৰি কৰিছে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ তৰফৰ পৰা ইয়াতে ডেটটো চাব পাৰিছে 25/4/2025 মানে আজি তোমালোকৰ এইটো নোটিছ প্ৰকাশ কৰিছে ঠিক আছে ইয়াতে সবিশেষ দিয়া আছে তোমালোকে স্কিপ নকৰিবা ঠিক আছে ইয়াতে তোমালোকে দিয়া আছে যে তোমালোকৰ পৰীক্ষাটো কেতিয়াৰ পৰা অনুষ্ঠিত হ'ব ঠিক আছে তোমালোকৰ ইয়াতে ডেটটো দিয়া আছে যে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্স ইজ গোইং টু কণ্ডাক্ট এন এন্ট্ৰেন্স এক্সামিনেশ্যন অন 8 তাৰিখ 6 মাহ 2025 এটো ডেটত তোমালোকৰ পৰীক্ষাটো কণ্ডাক্ট কৰা হ'ব বোৰ্ড বি ফাৰ্ম আৰু ডি ফাৰ্মৰ ক্ষেত্ৰত তোমালোকৰ এই পৰীক্ষাটো কণ্ডাক্ট কৰা হ'ব আৰু ইয়াতে স্পষ্টভাৱে লিখি দিয়া আছে তোমালোকৰ গভৰ্ণমেণ্ট এণ্ড প্ৰাইভেট ইনষ্টিটিউট ফৰ দি সিজন 2025 ঠিক আছে গভৰ্ণমেণ্ট আৰু প্ৰাইভেটত যদি পঢ়িম বুলি ভাবি আছা তেন্তে তোমালোকে এই পৰীক্ষাটো দিব লাগিব বাধ্যতামূলক আৰু মিনিমাম 30 মাৰ্ক তোমালোকে পাব লাগিব 100 মাৰ্কৰ ভিতৰত ঠিক আছে তাৰ পিছত আহিল তোমালোকৰ এটো আৰু তোমালোকে চাই লোৱা যে তোমালোকৰ কি অনলাইন এপ্লিকেশন কেতিয়াৰ পৰা আৰম্ভ হ'ব ইয়াতে দিয়া আছে যে অনলাইন এপ্লিকেশন 30 তাৰিখৰ পৰা 30/4/2025 মানে এইটো মাহৰ 30 তাৰিখৰ পৰা তোমালোকৰ 23/5 মে মাহৰ 23 তাৰিখলৈকে তোমালোকৰ অনলাইন এপ্লিকেশনটো হৈ থাকিব ঠিক আছে তাৰ পিছত আৰু কিছুমান দিয়া আছে তোমালোকৰ ইম্পৰ্টেন্ট কথা কিন্তু কিছুমান ইয়াতে তোমালোকে চাব পাৰিছা তোমালোকৰ এন্ট্ৰেন্স এক্সামটো মানে এইটো CWE যেটো এন্ট্ৰেন্স এক্সাম হ'ব ফাৰ্মাসীৰ ক্ষেত্ৰত এইটো কত অনুষ্ঠিত হ'ব ইয়াতে দিয়া আছে গুৱাহাটী ডিব্ৰুগড় শিলচৰ যোৰহাট বৰপেটা তেজপুৰ ডিফু নগাঁও লখিমপুৰ নলবাৰী ধুবৰী আৰু কোকৰাঝাৰত তোমালোকৰ এই পৰীক্ষাটো অনুষ্ঠিত হ'ব ঠিক আছে তাৰ পিছত আহিল তোমালোকৰ এডমিট কাৰ্ডছ কেতিয়া তোমালোকে পাবা তোমালোকে যেতিয়া ফৰ্ম ফিলআপ কৰিবা ইটো ডেটত তোমালোকে যেতিয়া ফৰ্ম ফিলআপ কৰিবা এই ডেটটো যেতিয়া তোমালোকে ফৰ্ম ফিলআপ কৰিবা ফৰ্ম ফিলআপ কৰাৰ পিছত তোমালোকে এটা এডমিট কাৰ্ড পাবা হাই সেকেন্ডাৰী যেনেকৈ তোমালোকে এডমিট কাৰ্ড পাইছিলা মেট্ৰিকত যেনেকৈ এডমিট কাৰ্ড পাইছিলা ঠিক তেনেদৰে তোমালোকে এডমিট কাৰ্ডটো কেতিয়া পাবা ইয়াতে স্পষ্টকৈ দিয়া আছে 31/5/2025 মানে মে মাহৰ 31 তাৰিখে তোমালোকে এডমিট কাৰ্ডটো পাই যাবা আৰু এই এডমিট কাৰ্ডটো তোমালোকৰ লিখা থাকিব যে তোমালোকৰ পৰীক্ষাটো ক'ত তোমালোকে কোনটো সেন্টাৰত পৰিছে তোমালোকৰ ঠিক আছে সাপোজ তোমালোকে ধৰি লোৱা যে তোমালোকে গুৱাহাটী বুলি সিলেক্ট কৰিলা ঠিক আছে গুৱাহাটী বুলি সেন্টাৰ সিলেক্ট কৰিলা যেতিয়া ফৰ্ম ফিলআপ কৰিবা গুৱাহাটী যেতিয়া সিলেক্ট কৰিবা তোমাৰ ওচৰত যেটো সিলেক্ট কৰিবা তাতে তোমালোকে কোনটো সেন্টাৰত পৰিব যেটো তোমালোকে গম নাপাবা ঠিক আছে এডমিট কাৰ্ড যেতিয়া তোমালোকৰ প্ৰকাশ কৰিব তাতে তোমালোকে স্পষ্টকৈ লিখা থাকিব যে তোমালোকৰ গুৱাহাটীৰ কোনটো সেন্টাৰত কোনটো কলেজত তোমালোকৰ পৰীক্ষাটো পৰিছে ঠিক আছে অল ডাউট ক্লিয়াৰ সো ছাত্ৰসকল তোমালোকে ইটো আছিল আৰু তোমালোকৰ বহুতেই কৈ আছে যে তোমালোকৰ এন্ট্ৰেন্স এক্সামটোৰ কাৰণে তোমালোকৰ কি লাগিব তোমালোকৰ সায়েন্সৰ পৰা হ'ব লাগিব তোমালোকে আৰু সায়েন্সত তোমালোকে PCB ফিজিক্স কেমিষ্ট্ৰি বায়োলজি তোমালোকে 50% ওপৰত থাকিব লাগিব ঠিক আছে 50% ওপৰত হলে তোমালোকে পৰীক্ষাটো দিব পাৰিবা আৰু কোনো ধৰণৰ গ্ৰেছ মাৰ্ক থাকিব নালাগিব ফিজিক্স কেমিষ্ট্ৰি বায়োলজি আৰু ইংলিশ থাকাটো বাধ্যতামূলক চাৰিটা সাবজেক্ট মিলি 25 মাৰ্কছৰ চাৰিটা সাবজেক্ট মিলি পৰীক্ষা হ'ব MCQ টাইপৰ পৰীক্ষা হ'ব 2 ঘণ্টাৰ কাৰণে তোমালোকৰ পৰীক্ষাটো হ'ব আৰু এই পৰীক্ষাটো তোমালোকে MCQ টাইপৰ পৰীক্ষা দিবা আৰু যদি পাস কৰা তোমালোকে যদি 30 মাৰ্ক লৈ পাস কৰা ঠিক আছে মানে মিনিমাম নাম্বাৰ এটা কাট অফ লাগিব তোমালোকৰ 100 ৰ ভিতৰত প্ৰাইভেট হওক বা গভৰ্ণমেণ্টৰ ক্ষেত্ৰত যদি তোমালোকে পঢ়িবলৈ খোজা তেন্তে তোমালোকৰ 25 বা 30 মাৰ্ক এটা তোমালোকৰ লাগিব যেটো প্ৰাইভেট হওক বা গভৰ্ণমেণ্টত তোমালোকৰ নাম্বাৰটো লাগিব ঠিক আছে সো সাধাৰণতে অকল এখিনি আছিল তোমালোকৰ যদি কিবা ডাউট থাকে কমেন্ট সেকশন খোলা আছে কমেন্ট সেকশনত জনাই দিবা সো আজিৰ কাৰণে মিনি আছিল ধন্যবাদ আৰু ভিডিওটো শেয়াৰ কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কি ৱাচিং